নমস্কাৰ ওয়েলএছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। মিছন বসুন্ধৰা 3.0ত আপোনালোকে একচনীয়া যিবিলাক পট্টা আছে, একচনীয়া পট্টাৰ কি কাম হ'ব আৰু কোনে কোনে পট্টা পাব এই বিষয়টো লৈ পেলাই আজিৰ এই ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহ'লে বুজি পাব। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিব বিচাৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অহাকালি মিছন বসুন্ধৰা 3.0 উদ্বোধনী কৰিব, শুভ উদ্বোধনী, আৰু তাতে আপোনালোকে গোটেই ডিটেইলছখিনি গম পাই যাব। তাতে পৰ্টেলো লঞ্চ হ'ব আৰু গোটেইখিনি আপোনালোকে তাতে দেখিব পাৰিব, চাব পাৰিব কেনেকৈ আপোনালোকৰ এইখিনি কাম হ'ব। কিন্তু এতিয়া মিছন বসুন্ধৰা 2.0ত যাৰ কাম নিষ্পত্তি হোৱা নাই, কিবা প্ৰব্লেম হৈছিল, ৰিজেক্ট হৈছিল, সেইবিলাক পুনৰীক্ষণ কৰা হ'ব আৰু সেইটো লৈ পেলাই কেবিনেট যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাতো এই বিষয়টোলৈ লক্ষ্য কৰা হৈছে। গতিকে আপোনালোকে এইবাৰ বসুন্ধৰা 3.0ত ভালকৈ গোটেইখিনি ডকুমেণ্ট পাতি যি আছে নন্স মতে গোটেইখিনি চাই চিতি এপ্লাই কৰিব আৰু ভালকৈ যদি আপোনালোকে এপ্লাই কৰে সম্পূৰ্ণ তথ্য হিচাপে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে পট্টা পোৱাত সুবিধা হ'ব। আহক আমি মন্ত্ৰী মহোদয়ে কি কয় চাওঁ এই বিষয়ে। এতিয়া বসুন্ধৰা 3.0 অহা 19 তাৰিখে পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিব আৰু এই বসুন্ধৰা 3ত যিখিনি শুভাৰম্ভ হ'ব সেই ক্ষেত্ৰত মিছন বসুন্ধৰা 2ত বহু লোকৰ আবেদন ৰিজেক্ট হৈছিল। এই যিসকলৰ আবেদন নাকচ হৈছিল, সেই নাকচ হোৱা আবেদনসমূহ পুনৰ আবেদন কৰিবলৈ সুযোগ দিয়া হৈছে। তেখেতসকলৰ যি চৰ্ত সাপেক্ষে এই বসুন্ধৰা 2 আছিল, তাতকৈ বসুন্ধৰা 3ত যথেষ্টখিনি চৰ্ত শিথিল কৰা হৈছে, যাতে তেখেতসকলে এই ভূমি পট্টন পাবলৈ সক্ষম হয়। বসুন্ধৰা 3ত আমাৰ যথেষ্টখিনি সা সুবিধা উপলব্ধ হ'ব। এই ক্ষেত্ৰত আমি আজি দেখিছোঁ ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠান, ধৰ্ম অনুষ্ঠান, নামঘৰ, কলেজ, স্কুল বহুতৰে মাটি হয়তো কোনোবাই দান দিছিল, কোনোবাই তেখেতসকলে মাটি নিজে চৰকাৰী মাটিত স্থাপন কৰিছিল, তেওঁলোকৰ মাটিৰ পট্টা হোৱা নাই। তেখেতসকলক এই মাটিৰ পট্টা প্ৰদান কৰিবলৈ এই বসুন্ধৰা 3ত সিদ্ধান্ত লোৱা হৈছে আৰু তেখেতসকলে পট্টন পাব।